আনৰ সফলতা দেখি খুব আনন্দ পোৱা ভিন্ন চেহেৰা কিন্তু পথ একেটাই পাৰা যদি তুমিও আগুৱাই যোৱা বন্ধু আপুনি সিংহটো দেখিছে নহয় সিংহটো হাবিখনৰ আটাইতকৈ বিষাক্ত প্ৰাণী নহয় তাত বিভিন্ন সাপ বা যিকোনো এনেকুৱা বিষাক্ত প্ৰাণী আছে সিংহটো হাবিখনৰ আটাইতকৈ ওখ প্ৰাণী নহয় জিৰাফো থাকে তাত সিংহটো হাবিখনৰ আটাইতকৈ প্ৰকাণ্ড প্ৰাণী নহয় তাত হাতী আছে শক্তিশালী হৈ হাতীটো সিংহটো হাবিখনৰ আটাইতকৈ ধুনীয়া প্ৰাণী নহয় কিন্তু তথাপিও কিয় সকলো জীৱই সিংহটোক সন্মান কৰে আদৰ কৰে এটিটিউড মেক্স দ্য ডিফাৰেন্স ইন লাইফ সফল হ'বৰ কাৰণে বহুত বেছি ধুনীয়া বহুত বেছি মানে প্ৰতিভাৱান টেলেণ্টেড বেকগ্ৰাউণ্ড থকা শক্তিশালী মজবুত ইমান নালাগে যেনেকৈ আছা তেনেকৈ মজা ফিট ইউ আৰ অ'কে ভগৱানে চবকে ইমান ঢিলাকৈ পঠিওৱা নাই কাৰোবাৰ এখন হাত নাথাকিও তেওঁলোকে গোটেই বিশ্বকাপ পাই আছে ইতিহাস ৰচিছে কাৰোবাৰ ট্ৰেইনৰ আগত পৰি ভৰি কাট খাই গৈছে তথাপিও থমকি যোৱা নাই এভাৰেজ বগাই পিনি ইতিহাস ৰচিছে তোমাৰ ওচৰত ঠিকে আছে হাত ভৰি দেন ৱাই ইউ আৰ ষ্টপিং ইউৰ চেল্ফ ফ্ৰম এচিভিং ছাকচেছ তোমালোকৰ ভিতৰত সৰহখিনি এটা ঘৰ চলাবলগীয়া হোৱা নাই মা দেউতা আছে দে আৰ ছাপৰ্টিং ইউ ভাল এডুকেশ্যন দিছে টিচাৰ্ছ প্ৰফেচাৰ্ছ আছে বন্ধু অলপ আছে ফেচবুকত সৰুকৈ কমিউনিটি এটা আছে হাতত টেকন'লজি আছে ইউ কেন গেট এনি ইনফৰমেশ্যন উইদিন জাষ্ট ফিউ ক্লিকছ আৰু কি লাগে ৱাই ডণ্ট ইউ জাষ্ট ৱৰ্ক কিয় অকল খন্তেকীয়া আনন্দ হ'বৰ কাৰণে জীৱনৰ সময় সুযোগখিনি নষ্ট কৰি আছা ৱাই ডণ্ট ইউ জাষ্ট ৱৰ্ক হাতী হ'ব নালাগে তুমি অতিকৈ বিষাক্ত কিবা সৰ্প হ'ব নালাগে তুমি আটাইতকৈ ধুনীয়া এটা মানে জীৱ হ'ব যদি নোৱাৰা নালাগে সিংহ এটা হোৱা এভাৰেজ হৈ পিনেও গোটেই জংঘলখন ৰাজত্ব কৰে ডেটছ দ্য পাৱাৰ অফ ইয়ৰ এটিটিউড ইফ ইউ চেঞ্জ ইয়ৰ এটিটিউড দেন ইয়ৰ লাইফ উইল গেট চেঞ্জ অট'মেটিকেলি what we do are the result of what we think and what we cook in our mind ইয়াত কি মানে ৰান্ধি থৈছোঁ কি ইয়াত ষ্ট'ৰ কৰি থৈছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ জীৱনৰ ফলাফলবোৰ কি আহিব একক যদি 2 বুলি ধৰি থাকা 3 যদি 4 বুলি ধৰি থাকা তুমি কেতিয়াও সঠিক ফলাফল নোপোৱা ইউ হেভ টু চেঞ্জ দ্য পাৰচেপশ্যন এবাউট লাইফ যদি জীৱনৰ প্ৰতি তোমাৰ দৃষ্টিভংগীটো সলনি হয় তুমি চাবা তোমাৰ জীৱনত ফলাফলবোৰ পজিটিভ অহা আৰম্ভ হ'ব আমাক সৰুৰ পৰা এনেকৈ শিকোৱাই হৈছে এইটো ভাল এইটো বেয়া এইটো এনেকুৱা এইটো তেনেকুৱা জীৱনৰ ক্ষেত্ৰত হওক পৃথিৱীখনৰ ক্ষেত্ৰত প্ৰকৃতিৰ ক্ষেত্ৰত হওক যিবোৰ কথা শুনি আহিছোঁ সেইবোৰ আমাৰ বিলিফলৈ ৰূপান্তৰিত হয় এতিয়া সকলো যে বিলিভ আনে কোৱাব যে শুদ্ধ আছিল তাক কি গেৰাণ্টি আছে সেইকাৰণে আমি যেতিয়া ডাঙৰ হৈ গৈ থাকোঁ ইটছ ভেৰি ইম্পৰ্টেণ্ট টু ৰিফিল্টাৰ দ্য বিলিভছ ডেট ইউ হেভ ইন ইয়ৰ মাইণ্ড চ' ডেট ইট ডাজন্ট হেম্পাৰ দ্য ৰিজাল্টছ ডেট আৰ কামিং ইন ইয়ৰ ৱে